হেল্ল' হ'ব দে হ'ব মই যাম দে আহিলা আমি সকলো তোমাৰ বাবেই ৰৈ আছিলোঁ হলেওতো ইমানকে ফোন কৰিব লাগে নেকি হেৰ তই নিজে ৰিহাৰ্চেল দি পেলাই ইমান সময় ক'ত আছিলিগে আমি তোৰ কাৰণে অত সময় ৰৈ আছো হ'ব ইমানখন চিঞৰ বাখৰ কৰিব নালাগে তাক বহিবলৈ দিয়াচোন বহ বহ মই তোমাৰ কথা ইহঁত সকলোৰে আগত কৈয়ে আছিলোঁ তুমি যে কোনো ধৰ্মৰ ভেদভাৱ নাৰাখি এই আমাৰ ল'ৰা ছোৱালীবোৰক আগুৱাই নিছা মই আল্লাহৰ ওচৰত সদায় দোৱা কৰিম তোমাৰ দৰে সন্তান যাতে সকলো মাক দেউতাককে দিয়ক ঠিক আছে তোমালোক অলপ বহা মই ভিতৰৰ পৰা আহিছোঁ দে এতিয়া আৰম্ভ কৰ হ'ব আপুনি ধৈৰ্য ধৰকচোন যিটো হ'ব লগা হৈ গ'ল আৰু আন্টিৰ একমাত্ৰ ল'ৰা আনোৱাৰ দিল্লীত পঢ়ি আছিল ঘৰলৈ আহিলে এনিটাইম আন্টিৰ লগতেই লাগি থাকে তাত হেনো ছোৱালীজনীক ভাল পাইছিলে তাৰপিছত কি আৰু তাৰপিছত সেই ছোৱালীজনী তাক ব্ৰেকআপ কৰিলে আৰু সেই দুখতে সি ছুইচাইড কৰি দিলে মোৰ তাক লৈ একো দুখ নাই আছে কেৱল অভিমান সি যে ইমান উচ্চ শিক্ষা লাভ কৰিও এনেকুৱা এটা কাম কৰিলে সি এবাৰলৈও ভাবি নাচালে সেই ছোৱালীজনীৰ বাহিৰেও যে তাৰ আন কোনোবা আছে তোমালোককো মই এটা কথা কওঁ শুনা জীৱনত এনেকুৱা ভুল কৰাৰ আগতে এবাৰ ভাবি চাবা তোমালোকৰ এই জীৱনটো মা দেউতাই দিয়া কিবা ভুল কাম কৰাৰ আগতে তেওঁলোকক এবাৰ মনত পেলাবা সেই ছোৱালীজনী তাক ব্ৰেকআপ কৰিলে আৰু সেই দুখতে সি ছুইচাইড কৰি দিলে তোমালোকৰ এই জীৱনটো মা দেউতাই দিয়া কিবা ভুল কাম কৰাৰ আগতে তেওঁলোকক এবাৰ মনত পেলাবা তোমাৰ দৰে সন্তান যাতে সকলো মাক দেউতাককে দিয়ক ইপার থাকি না যায় দেখা হিপারের কিনার দয়াল রে ভব নদী মোর কাই করিবে পার ভব নদী মোর কাই করিবে পার